সকলোকে নমস্কাৰ জনাই মই runumoniয়ে পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আশা ৰাখিছো আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু এটা বিশেষ ঠাইলৈ আজি যাবলৈ ওলাইছো আৰু সেই কোনখিনি ঠাইত যাম কি কথা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। প্লিজ আপোনালোকে অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব। যেহেতু লৰাৰ গৰম বন্ধ চলি আছিল আৰু গৰম বন্ধ যেহেতু খুলিবৰ কাৰণে আৰু বেছি দিন নাই, ভাবিলো অলপ তাক ফুৰাবলৈ লৈ যাওঁ আৰু ক'ত যাম কি কথা আপোনালোককো লগত লৈ যাম বুলি ভাবিছো। প্লিজ আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাব। তেনেহ'লে বলক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। আমি আহিছিলো কলাক্ষেত্ৰলৈ বুলি, কিন্তু কলাক্ষেত্ৰত ইমান বেছি মানুহৰ ভিৰ, কি ক'ম আপোনালোকক। তাত টিকেট কৰিবলৈ মানে ভিৰৰ পৰা যাবই নোৱাৰি আৰু অৱশেষত উভতি আহিলোঁ। আহি ফাৰ্ষ্ট টাইম গৈছিলোঁ আমি মানে ছায়েন্স মিউজিয়ামত। প্ৰথমতে গৈছিলোঁ আমি ছায়েন্স মিউজিয়ামত, কিন্তু ছায়েন্স মিউজিয়ামত ইমান বেছি ভিৰ, তাতো টিকেট কৰিব নোৱাৰিলোঁ। তাৰপাছত গ'লোঁ, দেখিলে আপোনালোকে কলাক্ষেত্ৰতো কিমান ভিৰ, তাতো নোৱাৰিলোঁ অৱশেষত আহি। তাৰপিছতে আহি ক'ত সোমালোঁ আপোনালোকে চাওকচোন। মানে ইফালেও গ'লোঁ ইফালেও গ'লোঁ, মানে মানুহে কয় নহয় যে ভবাৰ কথা নহয় সিদ্ধি বাটত আছে কণা বৃদ্ধি। আহি সোমালোঁ বৃন্দাবন ছুপাৰ মাৰ্কেটত। এইখন বোলে জুবিনদাৰ হয়। জুবিনদাৰ মাৰ্কেটখনত সোমাই গ'লোঁ আৰু ইয়াতে কি বস্তু আছে তাকো চাব বিচাৰিলোঁ, কিন্তু ইয়াতো একেই অৱস্থা। দোকানখন মানে বন্ধ কৰিবলৈ হৈ আছে, গতিকে ইয়াতে 2-3 পদ অলপ বস্তু ৰাখিছে, বাকীখিনি সকলোবোৰ সামৰি ৰাখিছে। ইয়াত হেনো কাপোৰৰ দোকান দিব অতি সোনকালে, গতিকে সকলোবোৰ বস্তু সামৰি সুতুৰি ৰাখি কৰি থৈছে। মাত্ৰ 2জন ল'ৰাহে ইয়াত আছে আৰু তেওঁলোকক সুধিলোঁ যে এই দোকানখন যিহেতু বন্ধ কৰিব, সেইটো বস্তুৰ একেবাৰে পৰিমাণ কম যদিও সোমাইছোঁ যিহেতু, এখেতক ক'লোঁ যে 2 বস্তু কিবা এটা চাই লৈ যোৱা যাওক। সেইটো কাৰণে এখেতে চাই আছে ব্ৰাছ আৰু কি লয় নাজানো, চাই ল'ম আৰু কি ল'ম। আছিলে বৃন্দাবন ছুপাৰ মাৰ্কেট, মানে ফ্ৰণ্টৰ পৰা। আকৌ এবাৰ আহি গ'লোঁ, মানে বৃন্দাবন মাৰ্কেটৰ পৰা ওলায়ে আহি গ'লোঁ। এবাৰ আহিলোঁ ৰিলায়েন্স মাৰ্কেট। ভাবিলোঁ ৰিলায়েন্স মাৰ্কেটত এবাৰ সোমাই যাওঁ, যিহেতু আহিলোৱে আৰু সময়ো আছিলে হাতত, সেইটো কাৰণে এবাৰ ভাবিলোঁ ৰিলায়েন্স মাৰ্কেটত এবাৰ সোমাই যাওঁ আৰু ইয়াতনো কি আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰা। তাতে ৰিলায়েন্স মাৰ্কেটত মেইন গেটেদি সোমাই ধুনীয়াকৈ ডাইৰেক্ট আপোনালোকে দেখা পাব, ধুনীয়াকৈ পাৰ্কিং কৰা ব্যৱস্থা আছে। বাইক, স্কুটি, গাড়ী যি আনে ধুনীয়াকৈ পাৰ্কিং কৰি নিশ্চিন্ত মনে বজাৰ কৰি ধুনীয়াকৈ যাব পাৰিব। এতিয়া আমি ইয়াতে পাৰ্কিং কৰি ল'লোঁ, লৈ ভাবিলোঁ ধুনীয়াকৈ মাৰ্কেটৰ ভিতৰত সোমাওঁ আৰু কি আছে আপোনালোককো দেখাওঁ। লগতে ৰিলায়েন্স মাৰ্কেটৰ ভিতৰত সোমাই আহিয়ে প্ৰথমতে চাওঁ ফল মূলখিনি, আৰু ইয়াতে কেজি 100 ৰুপিজকৈ ধুনীয়াকৈ মানে টিকেট মাৰি থোৱা আছে। আলুবোৰো তেনেকৈ কেজি চিষ্টেমত দিয়া আছে, 35 ৰুপিজ কেজি। আৰু ইয়াতে প্ৰত্যেকবোৰ ফল মূল বা পাচলিবিলাকৰো দাম ধুনীয়াকৈ টিকেট মৰা হৈ আছে এনেকৈ, আৰু আপোনালোকে চাই দামবোৰ মানে ধুনীয়াকৈ কিনিব পাৰিব। ধুনীয়াকৈ দিয়া আছে, যি বিচাৰে সকলোবোৰ শাক চব্জি ইয়াতে দিয়া আছে। পানীলাও আছে, কোমোৰা আছে, পটল আছে, যি বিচাৰে অমিতা আছে, সকলোবোৰ শাক পাচলি ইয়াতে পোৱা যায়। আৰু ধুনীয়াকৈ আহি আপোনালোকে ইয়াৰ পৰাই লৈ যাব পাৰে। মানে ইয়াতে এভৰিথিং বস্তু আছে, কাপোৰ কানিৰ পৰা আদি কৰি যি বিচাৰে সকলোবোৰে পাব আৰু বহুত বেছি ভাল লাগে। আপোনালোকে বেলেগ মাৰ্কেটত নগৈ যদি আপোনালোকে ইয়াতে ৰিলায়েন্স মাৰ্কেটত আহি যায় অনলি কাপোৰৰ কাৰণে, সেই কাপোৰো পাব, বাচন বৰ্তন চাউল আদি কৰি বিস্কুট সকলোবোৰ বস্তুৰে দাম দিয়া হৈ আছে। আপোনালোকে চাই লৈ ধুনীয়াকৈ বজাৰ কৰিব পাৰিব। সঁচাই বহুত বেছি ভাল লাগে, ইয়াতে সকলোবোৰ বস্তুৱেই পোৱা যায়। গ'লোঁ এবাৰ চাবোনৰ ওচৰত, আৰু চাবোনবোৰো এনেকৈ দিয়া হৈ আছে, মানে 5টা চাবোন একেৰাহে দিয়া হৈ আছে, আৰু তাতে গোটেইকেইটা মিলি ৰেটবোৰ দিয়া থাকে ইয়াতে। আৰু ভাবিলোঁ চাবোনো লৈ যাওঁ, চাবোন যিহেতু লাগতিয়াল হৈয়ে থাকে প্ৰায়ে, গতিকে চাবোন ল'লোঁ ইয়াতে। আৰু ইয়াতে
ইয়াতে বিস্কুট বহুত বেছি লৈছোঁ আৰু ক'ব লাগিব ইয়াতে বিস্কুট লৈছোঁ চাবোন লৈছোঁ বাকী কাপোৰ ধোৱা চাবোনবোৰ আছে বহুত ডাঙৰ আৰু সকলোবোৰ বস্তুৱে আছে বহুত বেছি মানে ভাল লগা আৰু এনেকৈ কথা পাতি থাকোঁতে এজনে হঠাতে আহি খবৰ দিলে এগৰাকী মোৰ বান্ধৱী আছে ৰিলায়েন্স মাৰ্কেটত বজাৰ কৰি থাকোঁতে লগ পালোঁ পাপৰি মানে বেহাৰবাৰী আউটপোষ্টৰ মনিবোক সকলোৱে চিনি পায় তাইৰ লগত আমি একেলগে BSNLত জব কৰিছিলোঁ 1 বছৰ আৰু তেতিয়াৰ পৰা আমাৰ চিনাকি আৰু তাই হঠাতে বহুত দিনৰ পাছত লগ পাই বহুত বেছি ভাল লাগিলে বহুত বেছি কথা পাতিলোঁ যদিও তাইৰ লগত ভিডিঅ' বনাবলৈ একেবাৰে থাকি গ'ল এখেতে যিকেইটা ফটো মাৰিছিলে অৱশেষত আমাৰ সকলোবোৰ লৈ মেলি হৈ গ'ল আৰু এতিয়া আমি ইয়াতে মানে বিস্কুট ল'লোঁ শেষত বিস্কুটখিনি লৈ ইয়াতে আমি এতিয়া পে'মেণ্ট কৰিম কাউণ্টাৰত আৰু তাৰ পাছতে আমি যাব পাৰিম আৰু প্ৰথমতে পে'মেণ্ট কৰি লওঁ পে'মেণ্ট কৰিবৰ কাৰণে লাইন লৈ আছোঁ ইয়াতে আৰু পে'মেণ্টটো দিয়ে আৰু এতিয়া ঘৰত যাম